Hello everyone, welcome back to my another recipe video. আশা কৰিছো সকলো ভালে আছে আৰু আমিও ভালে আছো। আৰু আজি আমি বনাব লৈছো পঠাৰ মাংস। আৰু যেহেতু আজি অলপ ডিফাৰেন্ট ষ্টাইলত বনাম হেহে ভাবিলো আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰি দিও। গতিকে বলকচোন আজি আমি ভিডিওটো আৰম্ভ কৰো। এয়া আমি প্ৰথমে কেৰাহীত তেল দি লৈছো আৰু তিনিটা আলু অকমান ডাঙৰ ডাঙৰ সাইজত কাটি আলু কেইটা প্ৰথমে ভাজি লম। আলুখিনি অকমান কালাৰটো চেঞ্জ হোৱালৈকে আমি ভাজি ললো আৰু এয়া ভাজি হৈ যোৱাত আমি নমাই থলো। সেইখিনি তেলতে আমি তিনিটা পিয়াজ কাটি লৈছো আৰু পিয়াজকেইটা অলপ দেৰিলৈকে আমি ভাজি লম। গেছটো লো ফ্লেমত ৰাখিব আৰু পিয়াজখিনি ভাজিব। আৰু এয়া আমাৰ পিয়াজখিনি ভাজি হৈ গৈছে, সেইখিনি আমি এতিয়া নমাই থলো। সেইখিনি তেলতে আমি 8 পৰা 10টা জলকীয়াও একেবাৰে ভাজি লম। অকমান দেৰি জলকীয়াকিটা ভাজি লব আৰু এ আমাৰ জলকীয়াকিটা ভাজি হৈ গৈছে, সেইভাবে নমাই থলো। তাৰ পিছত আমি ইয়াত মাংসখিনি ভালদৰে ধুই কেৰাহীত দি দিছো। তেল আমি দিয়া নাই, যিখিনি আমি জলকীয়া ভাজোতে দিছিলো সেইখিনি তেলতে প্ৰথমে আমি মাংসখিনি ভাজি লম। যেহেতু পঠা মাংস ভাজোতে অকমান টাইম লাগে আৰু পানীটো শুকাই যোৱালৈকে আমি ঢাকনি দি ভাজি লৈছো। আৰু এয়া আমাৰ পানীটো অকমান শুকাই আহিছে আৰু অকমান শুকাই যোৱালৈকে আমি মাংসখিনি ভাজি লম। এয়া আমাৰ গুটেইখিনি পানী শুকাই গৈছে, আপোনালোকে দেখিছে। হেহে আমি মাংসখিনি এতিয়া নমুৱাই থৈছো। এতিয়া আমি কেৰাহীটো ধুই ললো আৰু কেৰাহীটো গৰম হ'বলৈ দিলো। কেৰাহীটো গৰম হৈ অহাত আমি ইয়াত মিঠাতেল দিলো। মিঠাতেলখিনি গৰম হৈ অহাত আমি ইয়াত দুটা তেজপাত দিছো, অকমান গোটা জিৰা দিছো, লগতে অকমান গোটা মছলা যেনে ইলাচি, দালচেনি, লং আৰু জাবিত্ৰী সেইখিনি অকমান ভাজি লম। লগতে এটা পিয়াজ আমি পেষ্ট বনাই লৈছো, সেইখিনিও দি দিছো আৰু সেইখিনি অলপ দেৰিলৈকে আমি ভাজি লৈছো। এতিয়া আমি ইয়াত 1 চামুচ নহৰু আৰু 1 চামুচ আদা সেইখিনিও দিছো আৰু গুটেইখিনি ভালদৰে ভাজি লৈছো। গেছটো লো ফ্লেমত থৈ ফেলে আমি মছলাখিনি অলপ দেৰিলৈকে ভাজি লম। এতিয়া আমি ভাজি লোৱা মাংসখিনি এতিয়া মেৰিনেট কৰিম। সেই গতিকে ইয়াতে আধা চামুচ নহৰু, আধা চামুচ আদা, লগতে ভাজি লোৱা জলকীয়াৰ পেষ্টখিনি আমি ইয়াত দি দিছো আৰু জিৰাৰ গুৰি, ধনিয়াৰ গুৰি আৰু অকমান আমি কাশ্মীৰী মিৰ্চ গুৰি দিছো আৰু মাংসখিনি এতিয়া মেৰিনেট কৰি লম। লগতে অকমান হালধি দিছো। যেহেতু আমি সাধাৰণতে কেঁচা মাংস মেৰিনেট কৰোঁ, কিন্তু আজি অকমান বেলেগ ষ্টাইলত বনাইছো বাবে মাংসখিনি অকমান ভাজি লৈ আমি মেৰিনেট কৰিছো। এতিয়া ইয়াত আমি ভাজি লোৱা পিয়াজখিনিও দি দিছো আৰু সেইখিনিও ভালদৰে সানি আমি মাংসখিনি 10 পৰা 15 মিনিটলৈকে ঢাকি ৰাখিছো। আনফালে আমাৰ এয়া আদা নহৰু মছলাখিনি ভাজি অলমোষ্ট হৈ গৈছে, হেহে আমি ইয়াত এটা বিলাহী পেষ্ট বনাই লৈছো আৰু সেইখিনিও ইয়াত দি দিছো। আজি আমি অকমান ডিফাৰেন্ট ষ্টাইলত বনাইছো। আপোনালোকে এইটো ষ্টাইলত মাংস বনাই চাবচোন, খাবলৈকে বিৰাট ভাল হয়। আৰু ইয়াত জোখমতে হালধি গুৰি আৰু জোখমতে নিমখ দিছো। যেহেতু আমি মেৰিনেট কৰিটো হালধি আৰু নিমখ দিছিলো, সেইবাবে আমি ইয়াত বহুত বেছি নিমখ আৰু হালধি ইউজ কৰা নাই। জোখমতে আপোনালোকেও দিব আৰু এনেকৈ ঢাকি আমি মছলাখিনি ভালদৰে ভাজি ললো। আৰু আপোনালোকে দেখিছে তেলটো উঠি আহিছে। এতিয়া ভাজি হৈ যোৱাত আমি ইয়াত মেৰিনেট কৰি লোৱা মাংসখিনি দি ললো। আৰু পঠা মাংস এনেও আমাক ভাজোতে অকমান বেছি সময় লাগে, হেহে গেছটো লো ফ্লেমত ৰাখিব আৰু মাংসটো ভাজিব। আৰু আমি আজি একেবাৰে কুকাৰত ব্যৱহাৰ কৰা নাই, মাংস একেবাৰে কেৰাহীতে বনাইছো, সেইবাবে অলপ দেৰি বেছিকৈ ভাজিবলগীয়া হৈছে। আৰু এনেও আমি পঠা মাংসটো বেছিকৈ ভাজিব লাগে, তেতিয়াহে খাবলৈকে বেছি ভাল হয়। আৰু এনেকৈ আমি অলপ দেৰিলৈকে মাংসখিনি ভাজি ললো। যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই যিমান পাৰোঁ আপোনালোকৰ ওচৰত ৰেচিপি ভিডিঅ' বা ব্লগে শ্বেয়াৰ কৰি থাকোঁ, সেইবাবে মোৰ যদি ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে চাব। আৰু এতিয়া আমি মাংসখিনি ভাজি থাকোঁতেই আমি আলুখিনিও ভাজিলোঁ, আলুখিনিও ইয়াত দি দিছোঁ আৰু গোটেইখিনি অলপমান দেৰি লাৰি ইয়াত ঢাকনি লগাই দিলোঁ। এয়া আপোনালোকে চাওকচোন, মাংস কি ধুনীয়াকৈ তেল উঠি আহিছে আৰু কালাৰটোও ইমান ধুনীয়া হৈছে, খাবলৈকেও বিৰাট টেষ্টি হৈছিলে। আৰু এনেকৈ আমি মাংসখিনি ভাজি ললো অলপ দেৰিলৈকে।
এই আমাৰ মাংসখিনি ভাজি হৈ যোৱাত আমি ইয়াত পানী দিছোঁ জোখমতে পানী দিব আৰু গ্ৰেভি বনাইছোঁ সেয়েহে বহুত বেছি পানী দিয়া নাই কিন্তু মাংসটো সিজিব লাগিব বাবে অলপ বেছিকৈ পানী দিছোঁ আৰু এতিয়া আমি ঢাকনি লগাই মাংসখিনি ভালদৰে সিজিব দিলোঁ লগতে পানীটো অকণমান শুকাই যাবলৈ দিলোঁ এই আমাৰ মাংসখিনি অলমোষ্ট হ'ব হৈছে ইয়াত আমি অকণমান চাহী গৰম মছলা দিছোঁ আপোনালোকে যদি নিদিলেও কথা নাই কিন্তু দিলে অকণমান টেষ্টটো বেছি ভাল হয় লগতে আমি ইয়াত অকণমান গৰু ঘিউ দিছোঁ পঠা মাংসত আমি গৰু ঘিউ দিলে মাংসৰ টেষ্টটো বহুত ধুনীয়া হয় আৰু লগতে গোন্ধটো বহুত ধুনীয়া আহে আৰু ইয়াত ভাজিলোঁ আমি পিঁয়াজখিনিও দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ আৰু এয়া আমাৰ মাংস অলমোষ্ট হৈ গৈছে সেইবাবে আমি ইয়াত অকণমান গৰম মছলা দিলোঁ আৰু আপোনালোকে মোক জনাবচোন আপোনালোকৰ মোৰ এই ৰেচিপিটো চাই কেনেকুৱা লাগিল যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে প্লিজ মোৰ চেনেলটো লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব যেহেতু আমাৰ অকেজন থাকিলে কিবা এটা স্পেচিয়েল খাব মন যায় সেয়েহে আমি এয়া পূজা টাইমতে বনাইছিলোঁ মাংস আৰু লগতে পোলাও খাবলৈ বিৰাট ভাল হৈছিলে আপোনালোকেও ট্ৰাই কৰি চাব আৰু মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিল আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই বাই